মই ৰুণম শৰ্মা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুণম শৰ্মালৈ আৰু আজিৰ ভিডিঅ'টো হ'ব এটা বিশেষ ভিডিঅ' কাৰণ আজি আমাৰ ঘৰত এডাল সাপ ওলাইছিলে আমি কি কৰিলো কি দৰে আমি ৰেস্কিউ কৰিলো সেই সমূহ কথা ভিডিঅ'টোৰ মাজেদি আপোনালোকে গম পাব তেনেহলে আশা কৰিছো যাতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আমাৰ ঘৰৰে কাষত থকা বাৰীত আজি এডাল প্ৰকাণ্ড মচুৱা সাপ অৰ্থাৎ ইংৰাজীত ৰেড স্নেক নামেৰে জনা যায় আহি পিনে আমাৰ ঘৰ বাৰীত এখন জালত লাগি ধৰে আৰু তাৰ পিছত নাহৰগতীয়াৰ সৌৰভ দত্ত নামৰ স্নেক ৰেস্কিউৱাৰজন আহি পিনে সেই সাপডাল ৰেস্কিউ কৰে তেখেত যোৱা 6 বছৰ ধৰি স্নেক ৰেস্কিউ কামত জড়িত হৈ আছে আৰু আপোনালোক যদি নাহৰগতীয়াৰ ক'ৰবাৰ ওচৰে পাজৰে থাকে আৰু যদি সাপ ওলাইছে আৰু যদি আপোনালোকে সাপডাল ৰেস্কিউ কৰিব বিচাৰিছে তেনেহলে তেখেতৰ সকলো ফোন নম্বৰ ডেছক্ৰিপশ্যনত থাকিব নমস্কাৰ মই ৰুণম শৰ্মা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুণম শৰ্মালৈ আজি আমাৰ লগত আছে এজন স্নেক ৰেস্কিউ কৰা লোক মোৰ চেনেলৰ ইউটিউব চেনেল ৰুণম শৰ্মাৰ পৰা আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ মোৰ নাম সৌৰভ দত্ত আৰু মই নাহৰগতীয়াতে থাকোঁ আৰু যোৱা 6 বছৰৰ পৰা সৰ্প উদ্ধাৰৰ ক্ষেত্ৰত লাগি আছোঁ যিবিলাক সাপ চাপ সংৰক্ষণ সেইবিলাকত লাগি আছোঁ আপুনি যি এই স্নেক ৰেস্কিউ কৰা তাৰ প্ৰশিক্ষণ গ্ৰহণ মই অসমতো লৈছোঁ অসমৰ বিভিন্ন ঠাইত যেনেকৈ কৰ্মশালা হয় সেইবিলাকত জইন কৰিছোঁ তো সেইবিলাকত সাপৰ বিষয়ে বুজোৱা হয় যদিও সাপটো লাইভ দেখুওৱা নহয় সেইটো ডিস্কভাৰী চাই শিকিলোঁ
তো সেনেকৈ আৰু সাপৰ বিষয়ে জানিবলগীয়া হয় কি কোনবিলাক সাপৰ বিষ আছে নাই তো সেনেকৈ আগবাঢ়ি গ'লোঁ। আজি আমাৰ ঘৰত এটা সাপ ওলাইছিলে, তেখেত আহিছিলে ৰেস্কিউ কৰিবলৈ সেই সাপটো। সেইটো সাপ আছিলে মচুৰা সাপ বুলি কয় অসমীয়াত, আৰু ইংলিছত ৰেড স্নেক। আৰু সেইবিলাক সাপৰ বিষ নাই, আমাৰ বাৰীত প্ৰায়ভাগ দেখিব। আৰু সেইটো প্ৰকাণ্ড ডাঙৰ হয়, 6 ফুট 12 ফুটলৈকে দীঘল হ'ব পাৰে, আৰু ক'লা ৰঙৰ। আপুনি বৰ্তমানলৈকে কেইটামান সাপ ৰেস্কিউ কৰিছে? এনেকৈতো হিচাপ নাথাকে, কাৰণ 6 বছৰত ইমান একাউণ্ট থ'ব মানে হিচাপটো থোৱাটো অসুবিধা হয়। তো প্ৰায় 200-300 মান হ'ব চাগে। আপোনালোকে যি স্নেকসমূহ ৰেস্কিউ কৰে তাৰ পৰা আপোনালোকে ক'ত এৰি দেগে? যিবিলাক বিষাক্ত সাপ আছে সেইবিলাক মানুহৰ পৰা অলপ আঁতৰত মেলিব পাৰি, আৰু যিবিলাকৰ বিষ নাই, যেনেকৈ মচুৰা সাপ, ধুন্দুলি ফেটি, এছাৰি সাপ, সেইবিলাকৰ সম্পূৰ্ণভাৱে বিষ নাই। তো সেইবিলাকৰ বাৰীত থাকিলেও একো অসুবিধা নহয়। আৰু মেইন অসুবিধাটো হৈছে মানুহৰ ঘৰত সোমোৱাৰ কাৰণে। তো ঘৰৰ পৰা ধৰি পিনে বাহিৰত মেলি দিব পাৰি, মানুহৰ বাৰীত বা অলপ আঁতৰত মেলিব পাৰি। আৰু বিষ থকা সাপ মানুহৰ কাৰণে অলপ অসুবিধা, তো সেইবিলাক অলপ আঁতৰত মিলাটো ভাল। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।